বৰষুণ বেয়া পাওঁ বাবে ছাতি ভাল পাওঁ নে বৰষুণৰ স্পৰ্শৰ পৰা প্ৰেয়সীক বচাবলৈ ছাতি তুলি লওঁ বৰষুণৰ বিৰুদ্ধে? মই আকাশৰ দুৰন্ত প্ৰেমিক। মই মেঘৰ ঠিকনাত বিৰহৰ বহুতো পদ্য লিখিছোঁ। মই বৰষুণক কিয় বেয়া পাম? বৰষুণে মোক সেই সুযোগ দিছে একেটা ছাতিৰ তলত প্ৰেয়সীৰ সৈতে দীৰ্ঘবাদ ভাঙিবলৈ। বৰষুণে তোমাৰ প্ৰেম হৈ ভিজাই গৈছে মোক, কপাইছে মোৰ নৈশ যাত্ৰা আৰু প্ৰভাতৰ প্ৰাৰ্থনাবোৰক। ৰূপালী এজাক বৰষুণ তোমাৰ নৃত্যৰ দৰে নাচিছে মোৰ বুকুত। কম্পিত সাগৰে সেই বৰষুণক নুসুধিলে নদীৰ ঠিকনা। আকাশ জানো সাগৰৰ বাবে এটি ছাতি? বৰষুণ ভাল পোৱা প্ৰথম প্ৰেয়সী মোৰ সৈতে নাই। তেওঁ মোৰ বাবে হিৰোশ্বিমা যেন স্মৃতি। গুচি গৈছে বৰ্ষা ঋতুৰ বোকা গছকি। মই ছাতিলৈ ৰৈ আছো যুদ্ধভূমিত। কিজানিবা ছাতিয়ে মোৰ শিশুহঁতক আকাশমাৰ্গৰ বিস্ফোৰিত মিছাইলৰ পৰা জীৱন দিয়ে, হাঁহি দিয়ে খন্তেক সময় খাবলৈ ৰুটি। যুদ্ধ ভেটি